সো গাইজ আজি মানে আপোনালোকক নতুন ব্লগ এটা লৈ আহিছোঁ। মই গৈ আছোঁ মানে বজাৰলৈ। আজি দেওবৰীয়া বজাৰ মানে উলুবাৰী বজাৰ তালৈ যাম আৰু সৰু সুৰাকৈ মানে মাংস চাংস আনি অকণ কিবা এটা হ'ব আৰু গতিকে ভাল লাগিব। আজি বহুত দিনৰ মূৰত মানে ভিডিঅ' চিডিঅ' এনেকৈ দিয়া নাছিলোঁ। আজি আকৌ নতুনকৈ এটা ব্লগ দিছোঁ। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ইয়াৰকেইটা দেখিছে পূৰা একদম আছে আৰু এইটো এতিয়া সি একো নকয় মানে অকণ পিছত ক'ব অৰিন্দমো আছে তাৰ লগত কিবা এটা পাতি লওঁ। আজি কি কৰিম আজি ভাল লাগিব মানে কি বহুত দিন মানে তেনেকৈ সৰু সুৰা পাৰ্টি এটা কৰি থাকিব লাগে ন দেওবাৰে। গতিকে যাওক বজাৰ মানে মাংসটো আনিম, বজাৰত গোটেইখিনি দেখাম আৰু ৰাস্তাটো অকণমান দেখাম মানে ভিউজটো আজি বহুত ধুনীয়া ভিউজ হ'ব দেই। ব'লক এইটো চাইকেলটো লওঁ আৰু ধুনীয়াকৈ বহুত কিবা এটা সোমাইছে ৰ'ব দেই। উলিয়াই ল'লোঁ। এতিয়া যাম আৰু চাইকেলটো লৈ একদম পিছনে পূৰা স্পীড যাম দেই, দেখাম আৰু। চাইকেলটো ল'লোঁ, এনেকৈ বহিলোঁ। ৰাস্তাডাল দেখিছে একদম মানে ফকটীয়া ৰাস্তা, কিন্তু ভালেই আৰু ঠিক ঠাক। এইটো দেখিছে নহয়, ৰাস্তাটো একদম ধুনীয়া, গৈ থাকোঁ আৰামি। ত' মানে পাপুদাৰ দোকানৰ পৰা বস্তু অকণমান লৈ ল'লোঁ, কি মছলাখিনি দেই, সেইখিনি লৈ ল'লোঁ পাপুদাৰ দোকানৰ পৰা। পাপুদা আজি দেওবাৰ, আজি কি ক'ব? কি ক'ম, আজি ল'ৰাবিলাকৰ প্ৰগ্ৰাম। আজি শনিবাৰ দেওবাৰ বুলি ক'লেতো সিহঁতৰ বন্ধ থাকে, সিহঁতে ফূৰ্তি কৰে যিহেতু কলেজৰ ওচৰত দোকান। এতিয়া সিহঁতৰ মতে সিহঁত চলক, খালি ডাঙৰক ৰেচপেক্ট কৰিব লাগে বাছ। আৰু গৈ আছে আৰু মজা লাগিছে আৰু ৰাস্তাটো একদম পূৰা ধুনীয়া আৰু একদম মানে কি ক'ম, মানে বজাৰলৈ গৈ লওঁ, তাৰপিছত আৰু গোটেইখিনি দেখাম আৰু দেখা পাব আৰু চাই লওক এইবিলাক। এইটো হৈছে আপোনাৰ কি বুলি ক'ম, উলুবাৰী যোৱা ৰাস্তাটো একদম মানে সিদিনাখন বনাইছে নতুনকৈ, একদম পূৰা ধুনীয়া হৈ আছে ৰাস্তা আৰু পূৰা স্পীড চলাই আছোঁ আৰু চাইকেল লৈ। এইখন হৈছে চাইকেল। বজাৰত কি ওলাই আজি দেখাম আৰু বজাৰখিনি গোটেইখিনি দেখাম। এয়া অলপ বজাৰ চজাৰ কৰি ল'লোঁ আৰু ধুনীয়াকৈ আজি পাৰ্টি চাৰ্টি কৰিব লাগিব আৰু এয়া বজাৰ পূৰা ধুনীয়া বজাৰ, উলুবাৰী বজাৰ। চগাইছে বজাৰ চজাৰ কৰিলোঁ, মাংস আনিলোঁ। এই দেখিছে নহয় লাই পাত ক'ত লৈছোঁ দেখিছে, মাংস তাৰপিছত লাই পাত আৰু এইটো কি আনিছোঁ, বিলাহী। তাৰপিছত লৈ মানে আমি গৈ আছোঁ আৰু চাইকেল চলাই পূৰা স্পীড নহয় মানে লাহে লাহে গৈ আছোঁ। বজাৰত মানে আজি বহুত ভাল ভাল মানে বস্তুবিলাক ওলাইছিলে, কিন্তু নল'লোঁ। চব বস্তুটো ল'ব নোৱাৰি ন, আহিছিলোঁ আৰু ভালো লাগিছিলে। বজাৰ অকণমান দেখাইছোঁ আৰু দেই, ইমান দেখুওৱা নাই। আমাৰ মাংস চাংস হৈ গ'ল আৰু ইয়াতে বনাইছিলোঁ আৰু এইটো দেখিছে নহয় কেৰাহীটো। আৰু মাংসটো মানে স্পেচিয়েল মাংস, চাই লওক। আৰু নতুনকৈ আপোনালোকক নামটো ক'ব নালাগে, দেখিয়ে চিনি পাইছে। ইয়াৰ পৰা খাব বহিছে আৰু তিনিটা একদম মানে বহুত ভাল লগৰ আৰু মানে ভাল মানে কি ক'ম মানে আৰু পূৰা একদম মঙহে আছে ইহঁতকেইটা, পূৰা মানে খাব বহিছে আৰু খাই লওঁ এতিয়া। তাৰপিছত আকৌ পূৰা ধুনীয়া লাগিছে আৰু মানে এনেকুৱা ধুনীয়াকৈ বনাইছে, কোনে বনাইছে নাজানো, কিন্তু মানে ভাল বনাইছে দেই। এইটো আপোনালোকলৈ এপ্লিচ দিছোঁ লওক। পূৰা আৰু চয়া খাই আছোঁ দেখিছে নহয়, মা কচম বৰ বেয়া ধুনীয়া লাগিছে আৰু খাই। গাইছে আমাৰ চিনেমা পূৰা চলি আছে আৰু চিনেমা তেনেকুৱা চাই লওঁ আৰু আজি ভিডিঅ'টো অকণমান দিলোঁ আৰু গতিকে ভিডিঅ'টো শেষ কৰিব লাগিব ইয়াতে। আজিৰ ভিডিঅ'টো আপোনালোকে দেখা পালে মানে সৰুকৈ এটা ব্লগ এটা দিছোঁ আৰু চাব।
আৰু চেনেলটো যদি ভাল লাগে লাইক কৰিব নাপাহৰিব বাই বাই